নমস্কাৰ মই আটলান্টাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'বোৰ ইমান ধুনীয়াকৈ চোৱাৰ বাবে শ্বেয়াৰ কৰি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। আজি এটা নতুন ব্লগ আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে শেষলৈকে চাব আৰু ভিডিঅ'টো চাই পেলাই ভাল পাব। এওঁলোকে সুধিবলৈ আহিছে, নতুনকৈ আহিছে আমাৰ কাষতে। সুধি আছিলে আমি কোন ঠাইৰ পৰা আহিছোঁ, কোন কাণ্ট্ৰিৰ পৰা আহিছোঁ, কিমান দিন আছোঁ। हेलो मिसी, बोल दो अब क्या बोल रहे हैं, दिल खोल के बोलो। रंजू दी दिल खोल के बोलो, क्या बोलना है इनके बारे में। इतने कमीने लोग, बस 19 इयर्स के और क्या फ्लर्ट कर रहे भाई। तू भी बोल दे। New Year， 中国过年，你们在中国过年 New Year。এয়া হৈছে ব্ৰেকফাষ্ট। আমি ইয়াৰে ব্ৰেকফাষ্ট লোৱা নাছিলোঁ, মানে ইয়াৰে কোনো খানাই লোৱা নাছিলোঁ। কিন্তু এতিয়া শেষৰ 3 দিন আছে, তো আমি কৈছিলোঁ যে খানাটো ভগাই ল'ম। তো মোৰ আজি ব্ৰেকফাষ্ট হয়। ব্ৰেকফাষ্টত আপোনাক দিছে বইল কৰ্ণ, কিন্তু বইল কৰা হয়। কালাৰটো ধৰিব পাৰিছিলে নাজানো, কিন্তু এগটো ব্লু হয়, নীলা ৰঙৰ কণী হয়। কিহৰ কণী গম নাপাওঁ। এয়া এটা ডাম্পলিং দিছে আৰু এটা কি দিছে নাজানো। এইটো ম'ম' হ'ব লাগে ডাম্পলিং, আৰু এইটো তেনেকুৱাই কিবা এটা হ'ব। লগত আপোনাৰ দিছে বিস্কিট, তাৰ লগত নাজানো দেই কি দিছে। এয়া একো ধৰিব পৰা নাই। ভেজিটেবলছ হ'ব, কিবা ভেজিটেবলছ হ'ব ম'মৰ লগত খাবলৈ। এয়া গাখীৰ, ৰাতিপুৱা চয়া মিল্ক, যিটো বহুত বেছি বেয়া হয়, মই আগতেও খাইছোঁ। আৰু তাৰ লগত দিছে আপোনাৰ চুপ। এইটো ভাল নহ'ব যেন লাগিছে দেখি পেলাই, পচন্দৰ নহ'ল। সেয়া চুপ নাছিলে, ভাত আৰু মগু তেনেকৈ বইল কৰি দিছিলে। वो सूप नहीं था गाइस, राइस एंड समथिंग उसने बॉईल करके दिया था, और बाकी तो पता ही है आप लोगों को खाने में क्या ही मिल गया। हम फ्रेंड्स लोग एक ही साथ रह रहे हैं, उतना स्ट्रिक्ट नहीं है अभी। तो मेरे रूम पे आए थे मेरे फ्रेंड्स देखने के लिए कि टीवी में क्या आ रहा है। मेरे साइड वाले रूम पे जो मेरी फ्रेंड रह रही है, उसके टीवी में कुछ नहीं आ रहा था, लेकिन फाइनली वो आ गया। वही हम विंडो के थ्रू देख रहे थे, एक साथ बात कर रहे थे। মই অসমীয়া হিন্দী দুইটাই অকণমান মিক্স কৰি দিছোঁ, কাৰণ বহুতে প্ৰশ্ন কৰি আছে, যিসকল মোৰ ক্লাছমেট বাহিৰত পঢ়ি আছে বা বাহিৰত আছে, তেওঁলোকে বুজি নাপাওঁ হিন্দী কোৱা, তেনেকুৱা ধৰণে মানে কৈ আছিলে। তো অকণমান মাজে মাজে তেওঁলোকেও যাতে বুজি পায়, তাৰ বাবে মই হিন্দী লেংগুৱেজটো লগাই দিছোঁ। ভালদৰে হিন্দী ক'ব নাজানো, তথাপিও চেষ্টা কৰিছোঁ যাতে তেওঁলোকেও বুজি পায়, ভালদৰে চাব পাৰে। সেয়াই আমি জাষ্ট কথা পাতি আছিলোঁ। हम बस देख रहे थे गाइस कि कौन सा मूवी हमने देखा है, कौन सा देखना है, वही बातचीत कर रहे थे। राइस, मुझे नहीं पता, हरा हरा कुछ सूप है। ओह गॉड, ऑयली यार, मुझे देख लो। एग, वो चाइनीज समथिंग, आलू, ब्रोकोली। अच्छा खाना है। क्या क्या आया? ब्रोकोली का? वो देखो वो ब्रोकोली है। दिनर खाना আহিলে এয়া মোৰ ফ্ৰেণ্ডৰ খানা, আৰু এয়া মোৰ खाना है। ये मेरी लंच है, और लंच में अच्छा खाना ही दिया था। राइस, जूस, ऑरेंज, फ्रूट्स भी दिया आज एक, फिर सूप भी था। बस अच्छा ही था, नॉर्मल अच्छा वाला खाना था। चिकन आছিলে, चिकन भी था, फिर आलू बॉइल था। ধুনীয়াকৈ বইল চব্জি দিছিলে, আৰু চিকেনটো তেওঁলোকে ভাল দিছিলে। চিকেন अच्छा था गाइस, टेस्टी था। डिनर नहीं लिया था हमने, बस ब्रेकफास्ट एंड लंच ही लिया था, तो यही आया है। अच्छा खाना है, अच्छा ही लगा हमें। আৰু মই 2-3 দিনৰ একেলগে মিলাই পেলাই যিহেতু দি আছিলোঁ, তো মই সদায় এনেকুৱা খানাই আহি আছিলে, তো গোটেইখিনি মই ৰেকৰ্ড কৰা নাই।
हम नॉर्मली ऐसे ही बाहर आ गए थोड़ा सा देखने के लिए कैसा है क्या है। कोई कुछ नहीं बोल रहा है, ऐसे भी आज लास्ट डे है इधर और ज़्यादा लोग भी नहीं है, सब रूम खाली हो रहा है, वो लोग साफ़ सफाई कर रहे हैं, तो ऐसे ही बस देखने के लिए आ गए। रूम परमानेंट नहीं है, आप अच्छे से देखो तो पता लगेगा कि लकड़ी के ऊपर ही बना हुआ है। এনেই বাহিৰলৈ ফুৰি আহিছোঁ আৰু অকণমান ঘূৰা ফুৰা কৰোঁ। কোনেও একো কোৱা নাই, কোৱাৰেণ্টাইন শেষ হ'বলৈ গৈ আছে, মানে গভৰ্ণমেণ্ট কোৱাৰেণ্টাইন শেষ হ'ব গৈ আছে, ইউনিভাৰ্চিটিয়ে আমাক আকৌ লৈ যাব, ইউনিভাৰ্চিটিত স্পেচিয়েলি কোৱাৰেণ্টাইন হ'ব আকৌ। সেয়াই আছোঁ এনেই মস্তি মজাক কৰি। Guys, I'm in Atlantis vlogging and look at what these people are doing. ये तो पूरा सो गए on the road. दूसरी वाली half सोई है to take like the picture. My goodness. Can you believe it? Cling, cling. तू भी बैठ गई? होता ना वो खाना खाते। Okay guys, see ya. এয়া মোৰ ফ্ৰেণ্ড হয় যোনে মোৰ ফটো তুলি আছে। আমি জাষ্ট ট্ৰাই কৰি আছিলোঁ যে ক'তো আপলোড দিব নহয়, এনেই কেনেকুৱা আহে কি আহে ফটোবোৰ চাওঁ বুলি এনেই কথা পাতি থকা হৈছিলে তেনেকৈ। যোনে মোৰ ফটো লৈ আছে মোৰে ক্লাছমেট হয়, তাইৰ নাম হৈছে মিচি, তাই পাঞ্জাৱৰ হয়, কিন্তু বৰ্তমান তাই থাকে কেলিফৰ্ণিয়া। আৰু যোনে মানে অলপ আগতে মোৰ ফোনটো লৈ আছিলে তেখেত হৈছে ৰঞ্জু দিয়ে, ডাঙৰ হয় বাবে এনেই দি বুলি মাতোঁ। তেখেত হয় চাউথ ইণ্ডিয়াৰ, কিন্তু তেখেতো এতিয়া আছে ইউকেত, মানে তেখেতৰ ইউকেলৈ শ্বিফ্ট হৈ গ'ল। তো সেয়া আমি একেলগে আছোঁ, বেলেগ বেলেগ ঠাইৰ মানুহ, কিন্তু একেই ক্লাছমেট হয়, একেই ফ্ৰেণ্ড হয়। তেনেকুৱাকৈ টাইমবোৰ একেলগে স্পেণ্ড কৰি আছোঁ, সময়বোৰ স্পেণ্ড কৰি আছোঁ। জাষ্ট टाइम पास गाइस, जस्ट टाइम पास, कुछ भी नहीं है करने को, बस ऐसे ही मस्ती मजाक कर रहे हैं। एक चाइनीज यहाँ पे है क्वारंटाइन में, वो दी है लोकल। পৰিৱেশ এনেকুৱা, মই এনেই অকণমান দেখুৱাই দিছোঁ, যিহেতু আমি কাইলৈ গুচি যামগৈ, তো অকণমান ৰেকৰ্ডিং কৰি দেখুৱাই দিছোঁ। ভিডিঅ'টো ইয়াতে সামৰিছোঁ, নতুন এটা ভ্লগ লৈ আকৌ আহিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। লাইক কৰি দিব আৰু প্লিজ আপোনালোকৰ ফ্ৰেণ্ড আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ, বাই বাই।